নিশ্চয় নিশ্চয় হাই গাইছ চৰণ পাতৰি ব্লগ আৰু মই আছোঁ আজি এই হীৰক ভাইৰ ঘৰত মানে ইহঁতৰ ইয়াত পূজা চলি আছে সিহঁতে সামনে আছে গমাই পাইছে কি পূজা আৰু মই বোলো আহি গ'লোঁ আৰু মাতিলে যিহেতু আৰু পূজাখন কিমানমান বছৰ হ'ল পূজাখন আচলতে 9 বছৰ হ'ল আমাৰ ঘৰৰ ওচৰতে 9 বছৰ 109 বছৰ 109 বছৰ হ'ল আমাৰ ঘৰৰ ওচৰতে হয় আৰু মই ইয়াক নৱক মাতিছিলোঁ যিহেতু ঘৰৰ ওচৰতে পূজা এখন এই জাপিয়া হিডালগুৰি তীৰ্থনগৰী হাজো জাপিয়া হিডালগুৰি ৰাইজে অনুষ্ঠিত কৰে 109 বছৰ অতিক্ৰম কৰিছে সেইটো ক্ষেত্ৰত মই নৱকো নিমন্ত্ৰণ জনাইছিলোঁ নৱ আহিছে ভাল লাগিছে এতিয়া নৱ সমগ্ৰ পৰিৱেশটো দেখাব কিছু সময়ৰ পিছতে সেই পৰিৱেশবিলাক ল'ব আৰু আপোনালোকক চাবৰ কাৰণে মই মোৰ তৰফৰ পৰা অনুৰোধ জনাব আৰু কি পূজা হয় কি কথা মই সকলো দেখুৱাই আছোঁ গতিকে চাই দিয়ক ভিডিঅ'টো আৰু পূজা মানে সিহঁতৰ পূজা ঘৰৰ পৰা পূজা আহি চাওক এই ৰাস্তা ওলাই পিনে পূজা আৰু চব দেখাই আছোঁ তাৰ ফালে কি আছে এয়া আছে মন্দিৰৰ গেট আৰু ভিতৰ ফালে আছে পূজা এই যে পূজাৰ মূৰ্তি গাঁৱৰ মানে কোনোবা এঘৰ মানুহে দান দিয়ে আৰু সেই ঘৰ মানুহৰ পৰা এতিয়া লৈ যোৱা হ'ব মন্দিৰলৈ আৰু এতিয়া এনেকৈ লৈ যোৱা হ'ব মন্দিৰলৈ আৰু কিছু সময়ৰ পিছতে আমাৰ নিশ্চয় নিশ্চয় বল কি দেখাবি কি দেখাম মানে ব'লা যি চোৱা বলক যি দেখা দেখা চাম আৰু মানুহ চাওক না কি এটা লেভেলত মানুহ হৈছে বাহিৰত চাকি দিব লগা হৈছে চাওক না ভিৰ মানে চাকি দিবলৈ জেগা নাই আৰু পূজা বুলিলে এইবোৰ লাগে আৰু ম'ম' চিকেন পকৰা পকৰা টেষ্টে বেলেগ কেনে লাগিছে মজা আৰু এতিয়া বহুতো বজাৰ কিবা কিবি আহিছে এইবোৰ চব ফুলদানি কিবা কানি আৰু মনৰ আলোচনাৰ বহুত কিবা কিবি আছে মই দেখাই আছোঁ আৰু এইফালে গামোচা গামোচা বিক্ৰী আহিছে পুৰা একদম কাষ্টমাৰ ভিৰ দাদা গামোচা দাম কেনেকৈ ক'ৰ পৰা আহিছে আপুনি মঙলদৈ অ' মাই গড মানুহ সোমাব পৰা নাই গাইছ বাপৰে বাপ আৰু এইফালে চাক চাৰুৰা দোকান পুৰা একদম এই মিঠাইৰ দোকান আৰু এইফালে জিলাপি পাক দাদা চেল কে নাই বেয়া নহয় ভালে পুৰা একদম পাকাই আছে আৰু আৰু এটা লগ পাই গ'লো পুৰা একদম এই ফেমিলি গোটাই ফ্ৰেণ্ডৰ ফেমিলি এই চুলতান ভাই আৰু এইবোৰ অজয় অজয় আৰু পাণ এটা পাণ এটা খুৱাই ধন্যবাদ ধন্যবাদ পাণ চান খাই হ'লেও আৰু জাপিয়া কাৰণে না মই জানো এনে আছিলোঁ গম পা না আপি আপিকে মৰি গ'ল তই কি এক্সিটে বিচাৰি থাকিবি নে কিবা বেলেগো বিচাৰিবি বেলেগ আছে তিনিটামান বিচাৰ আৰু নতুন বিচাৰ এইপিনে চাওক কিমান কাষ্টমাৰ লাগিছে পাণ বনাই আছে হীৰক ভাই ঐ চেল কেনে এই ডাঙৰ আৰু এইবোৰ আহিছে সৰু ছোৱালী কিবা খেলা বস্তু আমাক দিব নেকি হালবা আমাক নিদিয়ে আমি উঠিলে আকৌ ভাঙি যাব আমাক নহয় পুৰা একদম লেডিছৰ বস্তু ভৰ্তি আছে এতিয়া আমাৰ কাৰণে নহয় বলক এতিয়া আমি চাব লগা বস্তু চাওঁ এই পূজাখন যি আধ্যাত্মিকতা বা যি ভক্তিভাৱে ৰাইজে কৰি আহিছে মানে কিয় কৰি আছে ইমান বছৰে ময়ো জানা দৰকাৰ আপোনালোকে জানা দৰকাৰ গতিকে এবাৰ ভালকৈ কথা পাতি চাওঁ কমিটিৰ লগত আৰু এই পূজাৰে কৰি আহি আছে মানে কিয় কৰি আছে উদ্দেশ্য কি মানে আমাৰ উদ্দেশ্য মানে আমি আজি 109 বছৰ হ'লে পূজা ভাগ কৰিবলৈ আমি আগত যিবিলাক পূজা কৰিছিল আমাৰ পূৰ্বপুৰুষসকলে তেখেতসকলে কোৱা এখন শুনিছোঁ আজি পৰম্পৰাভাৱে তেখেতসকলে 10 বছৰ যেনেকৈ মহামাৰীয়ে কৰোণা মহামাৰী হৈছিল ঠিক তেনেকৈ আজি বহু বছৰ আগত তেনেকুৱা মহামাৰী কলৰিয়া মেলেৰিয়া এনেকুৱা ধৰণৰ মহামাৰীয়ে দেখা দিছিল সেই মহামাৰীত বহু মানুহৰ প্ৰাণ গৈছিল প্ৰাণ মানে হানি হৈছিল এতিয়া আমাৰ পূৰ্বপুৰুষসকলে চিন্তা চৰ্চা কৰি এই আমাৰ মহান কালি এই পূজা ভাগ আমাৰ কৰিবলৈ মানে মন স্থিৰ কৰি লৈ এই পূজা ভাগ কৰিছিল আৰু তেতিয়াৰ পৰা আজিলৈকে এই পূজা ভাগ চলি আহি আছে আমি তেনেকৈ প্ৰায় এই পূজা ভাগ সেই মহামাৰীৰ পৰিত্ৰাণ পোৱাৰ কৰিছিল আৰু আমাৰ লোকবিশ্বাস মতে পৰিত্ৰাণ পাইছিল বুলি আমাৰ পূৰ্বপুৰুষে কৈছিল আৰু সেয়েহে আমি
মানে এই ডিফাৰেঞ্চ কিবা হৈছেনে? হৈছে আগৰ পূজা আমাৰ যেতিয়া আমি সুধিছোঁ আমাৰ আটা ককাহঁতে পূজা কৰিছিল সাধাৰণভাৱে আৰু মানুহৰ এনেকুৱা সমাগম নাছিল কাৰণ তেতিয়া কেইজনমান বয়সীয়াল ব্যক্তিয়ে আহি ইয়াত এতিয়া বহুত ধৰণৰ সমাগম হৈছে। প্ৰায় আপুনি কি ক'ব এই বিষয়ে? এই বিষয়ে মই ক'ম আৰু সমাগম হওঁ আমি সকলো ৰাইজলৈ সকলো আমি অসমবাসীলৈ আমি এটা বাৰ্তা দিব বিচাৰিছোঁ যে এই পূজাৰ প্ৰতি সকলো মানে আকৰ্ষিত হয় আমাৰ এই পূজাখনত আমাৰ লগতে অন্যকো সহায় সহযোগ কৰিছে এই অসমবাসীলৈ মই এটা বাৰ্তা দিব আছোঁ আৰু ডাঙৰ হ'ব বুলি আমি আশা কৰোঁ। আৰু কিছু সময়ৰ পিছতে এই পূজাতে বলি হ'ব, মই দেখাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ। আৰু এই পাঞ্জিত আহিছে পূজা চাবলৈ মানে আমাৰ গাঁৱৰে টকাৰ লগত আহিলি এই আহিল লগৰবিলাকৰ লগত মানে ভালে লাগিলে এটা খানা এটা আছিলে একেলগে খাই লৈ আৰু আহিলোঁ আৰু এই পূজাখন সাধাৰণতে এদিনাকৈ অনুষ্ঠিত কৰা হয় আৰু এই পূজাক উদ্দেশ্য কৰি মানে নেক্সট দিনাখন নাগাৰা নাম নহ'লে সৰু সুৰা নাট্যদল মাতি মানে ৰাইজৰ মাজত মানে দেখুওৱা হয়। আগৰ পূজা আৰু এতিয়াৰ মাজত মানে কি বহুত ব্যতিক্ৰমতা দেখা গৈছে। ধৰি লওক আগতে ইমান এটা মানুহৰ প্ৰচলন হোৱা নাছিল বা ৰভা চভা এনেকুৱা সজা নাছিল, এতিয়া মানে আৰু পূৰা একদম চুপাৰ আগলৈ আৰু হওক আৰু আপোনালোকে হওক ধৰি চাই আছে নেক্সট টাইমৰ পৰা আহি যাব পূজালৈ। আদি পূৰ্বৰ পৰা চলি অহা যি মা কালী পূজাৰ বলি প্ৰধান এটা নিয়ম আছে, গতিকে ইয়াতো হ'ব সেইটোৱে। আৰু এতিয়া চাওক বলি প্ৰধান মানে উচুকৰ কাৰণে লাইন চাওক মানুহ বাপি বলি হৈছে মানে ভিডিঅ' কৰা না বলিৰ যিহেতু হিন্দু মুছলমান সকলোৱে চাই হয়তো কিছুমান ভাল পায় কিছুমানে বেয়া পায়, গতিকে ভিডিঅ' কৰা নাই।